আজি মই উপস্থিত আছোঁ সেই ডাকুৱা উচ্চতম মাধ্যমিক বিদ্যালয়ত এই সৰস্বতী পূজা উপলক্ষে তাৰে কিছু দৃশ্যাংশ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপোনালোকে চাব বুলি আশা কৰিলোঁ। লগতে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকে চাই লওক, ভাল লাগে। সৰস্বতী পূজাৰ কাৰণে আহিলোঁ, চাই লওক। সৰস্বতী মাইক পূজা অৰ্চনা কৰি আছে। এইয়া পাচলি কাটি আছে, ভোজ ভাতৰ কাৰণে পাচলি কাটি আছে। তাৰপিছত এইয়া প্ৰসাদৰ কাৰণে ফল মূল, এইয়া আকৌ ৰঙালাও, কবি কাটি আছে, বন্ধাকবি, আলু। তাৰপিছত চাহৰ কাৰণে নাস্তা যোগাৰ কৰিছে ষ্টুডেণ্টবিলাকে। তাৰপিছত লগতে এনেকৈ সজাই আছে, পেকিং কৰি আছে, মানে দিবৰ কাৰণে, গাড়ী প্ৰতি দিবৰ কাৰণে এই ষ্টুডেণ্টবিলাকে কৰি আছে পেকিং। তাৰে তেওঁলোকক দেখুৱাই আছোঁ। এতিয়া বৰ্তমান প্ৰসাদ খোৱাত ব্যস্ত, পূজা অৰ্চনা কৰি ছাত্ৰ ছাত্ৰীসকলে প্ৰসাদ খোৱাত ব্যস্ত। তাৰে কিছু দৃশ্যাংশ দেখুৱাই আছোঁ। এয়া ভোজ ভাতৰ যোৱা কৰিছে, যিহেতু তাৰে অলৰেডি হৈয়ে গৈছে, দিব পৰা হৈ গৈছে, তাৰে দেখুৱালোঁ। তাৰে লগতে এয়া ছাত্ৰবোৰে মিউজিকৰ ওচৰত ব্যস্ত। এয়া মই যে কৈছিলোঁ ডাকুৱা উচ্চতম মাধ্যমিক বিদ্যালয়, এইখনেই হ'ল বিদ্যালয়খন। আজিকালি ল'ৰা ছোৱালীবিলাকৰ নাচ গানৰ প্ৰতি ইমানেই শাক্ত, গা সাতখন আঠখন কৰি উঠি অহা প্ৰজন্মবিলাক। এয়া অৱশ্যে ভালো লাগিছে, একদম নাচ গানত মতলীয়া হয়, নাচি বাগি আছে। চাই লওকচোন, তাৰে কিছু দৃশ্যাংশ আপোনালোকৰ মাজলৈ দেখুৱাইছোঁ। বেছি ডাঙৰ ল'ৰা ছোৱালী নহয়, 6, 7, 8, 9 এনেকৈ আছে। ভাল লাগিছে আচলতে তেওঁলোকৰ এনেকৈ উৎসাহ দেখি, কাৰণ সৰস্বতী দেৱীৰ পূজা অৰ্চনা কৰি কিছু আনন্দৰ মুহূৰ্ত ভাল লাগে। হয়তো আপোনালোকে ভাল পাব বুলি আশা কৰিলোঁ, সেয়েহে এই দৃশ্যপট বন্দী কৰিলোঁ কেমেৰাত। আপোনালোকে নিশ্চয় চাব, কিমান ধুনীয়াকৈ লাগিছে। গতিকে আগৰ প্ৰজন্মবিলাক আৰু এতিয়া প্ৰজন্মবিলাকৰ মাজত বহুত পাৰ্থক্য আছে। আগতে মেকামেকি আছিলে, এতিয়া আৰু মেকামেকি কাৰো লাজ ভয় নাই, চিধা উৎপতীয়া। আৰু এতিয়া ল'ৰা ছোৱালীবিলাক ভাল লাগে, চাওকচোন, পূৰা নিজকে পাহৰি গৈছে। সৰস্বতী, এই কলি যুগৰ সৰস্বতী, আৰু কি কৰিব এতিয়া, কলি যুগৰ সৰস্বতী। সিহঁতক খালী মাতাল হৈ নাচি আছে পূজাৰ অৰ্থে। ছাত্ৰ ছাত্ৰীসকল উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। সৰস্বতী মায়ে যাতে তোমালোকক এনেকৈ আগুৱাই লৈ যায় নাচ গানৰ মাজতে পঢ়া শুনা দিশত, তাৰে কামনা কৰিলোঁ। ভৱিষ্যতে যাতে এনেকৈ যাতে আৰু উজ্জ্বল হৈ পৰা, তাৰে অশেষ ধন্যবাদ সৰস্বতী মাইলৈ। তাৰপিছত এনেকৈ চাই আগুৱাই আহিলোঁ মই ভোজ ভাতলৈ। ভাতৰ দৃশ্য, তাৰপিছত ভাতৰ থালিখনো লৈ ল'লোঁ খাবৰ কাৰণে। তাৰপিছত এয়া চালাডখিনি দেখি ৰ'বই নোৱাৰিলোঁ, খাওঁ লাগি গ'ল, খুব লোভ লাগি গ'ল। তাৰপিছত আলু ভাজিটো কথাই নাই, কেই পিচ খাম লাগি গ'ল। আচৰিত, এই আলু ভাজিকণ দেখি খাওঁ লাগি গৈছে। আপোনালোকৰ পৰা খাব মন যায়নে আলু ভাজি? এয়া জলকীয়া বুলি ক'লে কথাই নাই, সুৰসুৰাই বহাই দিওঁ ভাতৰ কাঁহীত। তাৰপিছত চব্জিকণ বেয়া লগা নাই খাই। তাৰপিছত আৰু কি ক'ম, এইয়া চব্জিকণে দেখুৱাই আছোঁ, ইমান ভাল লাগিছে, টেষ্টো হৈছে অৱশ্যে খাবলৈ। দালিকণ চাই লওক, দালিকণো খুব ভাল হৈছে, সৰস্বতী পূজাৰ দালি।